দাস আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ ইউ। আৰু আজি মই আছোঁ আমাৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত, আৰু এই চিত্ৰাচল পাহাৰৰ টপত আছে নৱগ্ৰহ টেম্পলটো, আৰু সেই টেম্পললৈকে আহিছোঁ। চ' আপোনালোকক গোটেই মন্দিৰটো দেখুৱাম। চ' আপোনালোকে মোৰ লগত বন্ধুসকল, এতিয়া ফুটচাকিখিনি ল'লোঁ। এতিয়া আমি ওপৰলৈকে গৈ আছোঁ, আৰু ইয়াতে শৰ্মা ষ্টল বুলি আছে, তাৰ পৰা লৈছোঁ 100 টকাকৈ লৈছোঁ এইটো থালিত। এতিয়া বোলক জ্বলালোঁ, আৰু এতিয়া ভিতৰলৈকে গৈ আছোঁ। বন্ধুসকল, সেয়া ওপৰত দেখিছে, সেইটোৱে হৈছে নৱগ্ৰহ মূল মন্দিৰ। আৰু দুয়োটা চাইডে, এইটো চাইডে আৰু সেইটো চাইডে আপোনালোকে দেখিবলৈ পাব ইয়াত দুটা জ্যোতিষ ভৱন আছে, আৰু ইয়াতে জ্যোতিষ শাস্ত্ৰৰ বিষয়ে আলোচনা কৰা হয়। আজি মই আছোঁ আমাৰ অসমৰে এটা প্ৰসিদ্ধ মন্দিৰত, আৰু এই মন্দিৰটো নৱগ্ৰহ মন্দিৰ, আৰু এই মন্দিৰটো গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা 3 কিলোমিটাৰ দক্ষিণ দিশত অৱস্থিত। আৰু এই মন্দিৰটোত আপোনালোকে দেখিবলৈ পাব যে ইয়াত 9টা শিৱলিংগ পূজা কৰা হয়। সেইকেইটা হৈছে ক্ৰমে চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু, কেতু আৰু সূৰ্য। আৰু এই সূৰ্যৰ যিটো লিংগ আছে, সেই লিংগটো সকলোতকৈ মাজত আছে, অৰ্থাৎ চেণ্টাৰত আছে, আৰু এই গোটেইকেইটাকে পূজা কৰা হয়। যিহেতু আজি শনিবাৰ, গতিকে আজি শনিবাৰৰ দিনাখন শনিৰ যিটো লিংগ আছে, সেই লিংগটো বেছিকৈ পূজা অৰ্চনা কৰা হয়। আৰু আজি মানুহো বহুত দেখিবলৈ পাব, আপোনালোকে দেখিছে মোৰ পিছৰ ফালে, আৰু মূল মন্দিৰটো হৈছে এইটো। আৰু এই মন্দিৰটোৰ ভিতৰত আজি বহুত মানুহ আছে, কাৰণ আজি শনিবাৰ, আৰু ইয়াত শনিদেৱক পূজা কৰা হয়। চ' এই মন্দিৰটো 18শ শতিকাতে আমাৰ অসমৰে প্ৰবল প্ৰতাপী ৰজা ৰাজেশ্বৰ সিংহৰ দিনত বনোৱা হৈছিলে, আৰু তেতিয়াৰে পৰা ইয়াত পূজা অৰ্চনা কৰা হৈ আছে। আৰু বন্ধুসকল, এই মন্দিৰটো, এই নৱগ্ৰহ মন্দিৰটো এটা সময়ত এটা প্ৰবল ভূমিকম্প, অসমত যেতিয়া প্ৰবল ভূমিকম্প আহিছিলে, তেতিয়া ওপৰৰ চাইডে যিটো ডোম আছে, ডোমৰ এইটো চাইডে আৰু ওপৰৰ চাইডে কিছু কিছু অংশত মানে ভাঙি গৈছিলে, আৰু তাৰপিছত ইয়াক ৰিবিল্ড কৰিছিলে 1923 চনমানত ৰিবিল্ড কৰিছিলে। চ' তাৰপিছৰ পৰা এতিয়া মন্দিৰটো কিছু অংশ ঠিকেই আছে, আৰু ওপৰৰ কিছু কিছু অংশ ভাঙি আছে। এইখিনিয়ে হৈছে মন্দিৰৰ বিষয়ে জানিবলগীয়া। আৰু ইয়াতে গাড়ী পাৰ্কিং কৰিব পাৰে।
এইটো চাওক এই বান্দৰটোৰ যিখন হাত আছে সেইফালৰ হাতখন নাই আৰু এনেকৈ ই দৌৰি আছে